নাৰীৰ নিৰ্যাতন, নাৰী ধৰ্ষণ, নাৰী মানে অপমান, নাৰী লাঞ্ছিতা হৈছে সেইবিলাকত আমি মাত মাতি আহিছোঁ। মণিপুৰৰ যিটো ঘটনা, মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ মই ৰেখা বাইদেউৰ ঘৰত। তেখেতে সাহিত্য সভাৰ লগত জড়িত আৰু আপোনাৰ কবিতাও বৰ ধুনীয়া ধুনীয়া ৰচে, নিজৰ কবিতা আছে। আৰু আপুনি কোন কোন বিষয়ত জড়িত হৈ আছে আপুনি কওকচোন। নমস্কাৰ হেমি, সকলোকে নমস্কাৰ জনাইছোঁ। মই এতিয়া সাহিত্য সভাৰ নতুনকৈ মোক আকাশ উপসমিতিৰ যিটো জিলা সাহিত্য সভাৰ তাত মোক উপসভানেত্ৰী দিছে। এতিয়া ৰিচেণ্টলি 3-4 দিনমান মোক এই উপসভানেত্ৰী পদত অধিষ্ঠিত কৰিছে। তাৰপিছত মই দিচাংপৰীয়া শাখা কবি সন্মিলনৰ সম্পাদিকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ শিৱসাগৰ জিলা সমিতিৰ মই সভানেত্ৰী পদত আছোঁ। আৰু মানে এইকেইটা মই মানে অনুষ্ঠানতেই কাম কৰি আছোঁ। এতিয়া মই জাতীয় মহিলা পৰিষদৰ উদ্যোগত আমাৰ নাৰী দিৱসটো উদযাপন কৰিবলৈ লৈছোঁ। আপুনি যে এতিয়া ইমানবিলাক কামত জড়িত হৈ আছে, তাৰ কিছুমান মিঠা অভিজ্ঞতা আপুনি কওকচোন, আমি শুনিব বিচাৰিছোঁ। মিঠা অভিজ্ঞতা মানে কবিতা মই ভাল পাওঁ দেই। মই কবিতা সৰুৰে পৰা লিখোঁ, মানে ক্লাছ 7-8ৰ পৰাই মই কবিতা লিখোঁ। আৰু এতিয়ালৈকে মই কবিতা লিখি আহিছোঁ। প্ৰতিদিনেই মই এটা কবিতা লিখোঁ বুলিলে বেয়া নহয়। কবিতা মই লিখিয়ে থাকোঁ। আৰু আপোনালোকে দেখিছেই মই ফেচবুকত কবিতাও পাঠ কৰোঁ। ইতিমধ্যে মোৰ 2খন কবিতা পুথি মানে প্ৰকাশ হৈছে। আৰু সেই হিচাপত মোৰ এইবিলাক চব মিঠা অভিজ্ঞতাই। প্ৰতিটো কবি সন্মিলনৰ মানে মই এতিয়া চৰাইদেউ জিলা কবি সন্মিলনৰ মানে আমাৰ সদস্যা হিচাপে আছোঁ, তাৰপৰা দিচাংপৰীয়া হিচাপে আছোঁ। সকলোলৈকে মোক মাতে, প্ৰতিটো অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰে আৰু মই যাওঁ। আৰু সেইবিলাকেই মোৰ মিঠা অভিজ্ঞতা। এটা কবিতা পাঠ কৰিবলৈ পালে মানে মনটো বহুত ভাল লাগে। নিজৰ চৰ্চিত কবিতা এটা যদি মই মঞ্চত পাঠ কৰিবলৈ লওঁ বা পাঠ কৰিবলৈ মোক নিমন্ত্ৰণ জনায়, তেতিয়া মোৰ বহুত ভাল লাগে। সেইটোৱেই মোৰ মিঠা অভিজ্ঞতা। ইয়াতকৈ আৰু মোৰ মিঠা অভিজ্ঞতা মানে আছে বুলি মই ক'ব নোৱাৰোঁ। এইটোৱে মোৰ বাবে বহুত মিঠা অভিজ্ঞতা। মই আপোনাৰ পৰা এটি প্ৰথমে কবিতা শুনি লওঁ। কবিতা বহুত কবিতাই আছে মোৰ, মানে প্ৰতিটো কবিতাই মোৰ মানে নিজৰ জন্ম দিয়া সন্তানৰ দৰে। মই কবিতা কোনটো পাঠ কৰোঁ, কোনটো পাঠ নকৰোঁ এনেকুৱা নিচিনা লাগে। গতিকে প্ৰতিটো কবিতাই মোৰ ভাল। তথাপিও মই এটা ভাল কবিতা আপুনি ৰাইজৰ বাবে আগবঢ়াই দিয়ক। মই চুটি 2টা কবিতা পাঠ কৰিম। মোৰ প্ৰথমতে আয়ে যেতিয়া মোক জন্ম দিছিলে, মোৰ মাৰ বাবে, আইৰ বাবে মই এটা কবিতা লিখিছিলোঁ। সেই চুটি কবিতাটোকে মই পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম আইলৈ। এটোপাল চকু পানী মৰমৰ আইলৈ বুলি, মোৰ বুকুৰ মাজত ৰিণিকি ৰিণিকি বাজে এটি সুমধুৰ গীতৰ কলি। মোৰ আইৰ বাবে থৈ গ'লোঁ আগফালৰ চোতালত এমুঠি চেনেহৰ ধূলি। এইটো এটা মোৰ আইলৈ লিখা কবিতা। তাৰপিছত আৰু এটা মই নৈপৰীয়া মানুহৰ বাবে লিখিছিলোঁ চুটি কবিতা। মানে এতিয়া এই মুহূৰ্তত ধৰি লওক দীঘল কবিতা পাঠ কৰিবলৈ অকণমান মানে দিগদাৰ হ'ব, বহুত লাগিব, সময় লাগিব। গতিকে মই আৰু এটা চুটি কবিতা মই নৈপৰীয়া মানুহৰ বাবে লিখিছিলোঁ। সেই নৈপৰীয়া মানুহৰ বা অনুভৱখিনিকে মই কবিতাটোত প্ৰকাশ কৰিছোঁ। এই কবিতাটোকে মই পাঠ কৰিছোঁ। নৈপৰীয়া উশাহ। কবিতাৰ শিৰোনাম নৈপৰীয়া উশাহ। ৰাতিৰ বাঁহী বাজিছে, নৈপৰীয়া উশাহবোৰ ফুল হৈ ফুলিছে। চিনাকি সুৰৰ সেউজীয়া গানবোৰে বুকুৰ মাজত হেঁপাহৰ কাৰেং সাজিছে। এইটো এটা মোৰ চুটি কবিতা। এইটোতে মই কবিতা পাঠ। ইমান ধুনীয়াকৈ ৰেখা বাইদেৱে কবিতাকেইটা আপোনালোকলৈ আগবঢ়াই দিলে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাব। আৰু বাইদেউকো আপোনালোকে আগবঢ়াই লৈ যাব।
আৰু তাৰপিছত আপোনাৰ কিছুমান মানুহৰ যেতিয়া আপোনালোকে ইমান কামবোৰ কৰিছে ধৰক কেতিয়াবা তিতা অভিজ্ঞতাও পায় আছে আপোনাৰ তেনেকুৱা এটা অভিজ্ঞতা কওকচোন আপুনি কিনো পাইছে তিতা অভিজ্ঞতা মানে ধৰি লওক মইতো তোমালোকে দেখিছাই বা সকলোৱে দেখিছে মই যে সামাজিক কামবোৰ কৰি থাকোঁ মোৰ ল'ৰাক এতিয়া মই পঢ়া শুনাই ডাঙৰ দীঘল কৰি চাকৰি বাকৰি দিলোঁ ধৰি লওক মই এতিয়া ঘৰত মোৰ ঘৰুৱা কামখিনি কৰি মেলি মই ঘৰত এতিয়া সিমান হেৰি নাই মানে ধৰি লওক মোৰ ঘৰৰ কামখিনি আজৰি ওপৰত মই কি কৰোঁ কি নকৰোঁকৈ সামাজিক কাম কৰোঁ সাহিত্য সংস্কৃতিৰ কাম কৰোঁ গতিকে সামাজিক কাম কৰিবলৈ যাওঁতে মানুহে মোক অলপ কৰে আৰু ঘূৰি ফুৰে আমুকটো তামুকটো মানে পিছফালৰ পৰা মন্তব্য দিয়ে মই অকল ঘূৰিয়ে ফুৰোঁ কিজানি ঘৰৰ কাম একো নকৰাকেই মই অনবৰত ঘূৰি ফুৰোঁ তেনেকুৱা মন্তব্য পাওঁ শুনিবলৈ পাওঁ কিন্তু মই সেইবোৰ মন্তব্যলৈ মই কাণ নিদিওঁ পিছফালৰ পৰা যোনে যি মন্তব্য দি থাকক মই মানুহে যেতিয়া মই ভাল কাম কৰিছোঁ মানুহে দেখিছে মানে 100ৰ ভিতৰত 10জনে ভাল কাম কৰিছে বুলি ক'লেও মই সন্তুষ্ট হ'ম পিছফালৰ পৰা মোক বেয়া কাম কৰিছে বা কিবা কৰিছে বুলি ক'লে মই মানে সেইখিনি মই মানে মানি ল'ব নোৱাৰোঁ আৰু মোক ক'লেও মই কোনো গুৰুত্ব নিদিওঁ কাৰণ মানুহে দেখিছে মোক মই কি কাম কৰিছোঁ মই নৱপ্ৰজন্মৰ বাবে কি কাম কৰিছোঁ মই নিজে কবিতা 5 বছৰ মই শিকি মেলি পিখাৰাত ল'লোঁ আৰু মই এতিয়া নৱপ্ৰজন্মৰ সৰু ল'ৰা ছোৱালীখিনি মই কেনেকৈ আগবঢ়াই নিম সমাজখন কেনেকৈ আগবঢ়াই নিম সেইখিনিয়ে মই ভাবি থাকোঁ মোৰ পিছফালৰ পৰা কোনোবাই মন্তব্য কওক যি দিয়ক বেয়া মন্তব্য মই সেইখিনি মানে বেয়া বুলি নলওঁ ভাল বুলিয়ে ভাবোঁ আৰু সেইখিনিয়ে মোৰ তিতা অভিজ্ঞতা কিছুমান কথা শুনিবলৈ পালে মনটো বেয়া লাগে হয় নহয় আজিকালি যিকোনো ভাল কাম কৰিবলৈ হ'লে আপুনি প্ৰথমে বেয়া কথাও শুনিব লাগিব ভাল কথা তাৰ মাজেদি আপোনালোকে আগবাঢ়ি যাব লাগিব তাৰোপৰি আৰু মোৰ এটা কথা ঘৰখনত যেতিয়া মোক মুকলিমূৰীয়াকৈ ধৰি লওক ঘৰখনৰ মানুহে জানে ন মই কি কৰিছোঁ বেলেগে একো কৈ লাভ নাই ঘৰখনৰ মোৰ হাজবেণ্ডে জানে মোৰ ল'ৰাই জানে মোৰ বোৱাৰীয়ে জানে মই কি কৰিছোঁ ঘৰখন মই কেনেকৈ পৰিচালনা কৰিছোঁ সৰুৰ পৰা ল'ৰাক মই কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ ঘৰখন মই কেনেকৈ পৰিচালনা কৰিছোঁ মোৰ মই কেনেকৈ মানে সেয়া শুশ্ৰূষা কৰিলোঁ সেইখিনিতো মানে ওচৰ চুবুৰীয়া দেখিছে ঘৰৰ মানুহে মোক দেখিছে সেইকাৰণে মোক মানে মই লোকৰ কথাত কাণ নিদিওঁ মোৰ ঘৰখনৰ কথা মই জানো আৰু মোৰ কথা মই জানো মই কি কৰিছোঁ মানে মোৰ ঘৰখন শান্তি হৈ থকাটো মই বিচাৰোঁ লোকৰ কথা মই কাণ কেতিয়াও নিদিওঁ আৰু মানে সেই তিতা অভিজ্ঞতাখিনি মই কেতিয়াও মোৰ বুকুত সাঁচি নাথাকোঁ যি কৰে ৰাখিলে আপুনি যাব নোৱাৰোঁ যোনে যি কৰে কৈ থাকক মুঠতে মই সেইটো ভাবোঁ আপুনি নাৰী দিৱসৰ লগত জড়িত হৈ আছে আৰু আপুনি এতিয়া আপুনি নাৰীৰ কাৰণে কি কাম কৰিছে বা কৰি আছে বা কি উন্নতি হৈছে নাৰীৰ আপুনি দুআষাৰ কওকচোন মানে এতিয়া মই 8 মাৰ্চত আমাৰ নাৰী দিৱসটো আহি আছে গতিকে ইয়াত মই আয়োজন কৰিছোঁ মই নহয় আৰু আমাৰ জাতীয় মহিলা পৰিষদে গোটেই জিলা আৰু আঞ্চলিক লগ লাগি কৰিছোঁ আমি বিচাৰোঁ যে নাৰী সবলীকৰণৰ কথাটো আমি গুৰুত্ব দিওঁ নাৰী যাতে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে সামাজিক সাংস্কৃতিক মানে ঘৰুৱা যিকোনো কামত সেইবোৰ সকলো কামতে যাতে অৰ্থনৈতিক সকলো দিশতে যাতে আগবাঢ়ি যাব পাৰে সেইকাৰণে আমি জাতীয় মহিলা পৰিষদে গুৰুত্ব দিওঁ আৰু প্ৰতিটো নাৰীৰ নিৰ্যাতন নাৰী ধৰ্ষণ নাৰী মানে অপমান নাৰী লাঞ্ছিতা হৈছে সেইবিলাকত আমি মাত মাতি আহিছোঁ মণিপুৰৰ যিটো ঘটনা হ'ল মানে যিটো ঘটনা হৈছিলে সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু তেনেকৈ নাৰী বহুত ধৰ্ষণ হৈছিলে নাৰী ধৰ্ষিতা হৈছে তাৰ ওপৰতো আমি মাত মাতিছোঁ সমাজৰ বাবে মাত মাতিছোঁ প্ৰতিজনী নাৰীৰ বাবে মাত মাতিছোঁ কাম কৰিছোঁ আৰু জাতীয় মহিলা পৰিষদে অনাগত দিনত সকলো কাম কৰি যাব আৰু নাৰীৰ বাবে নাৰীয়ে আজিকালি শত্ৰু বুলি কয় হয় নহয় নাৰীয়ে শত্ৰু কিন্তু মই সেইটো নাভাবোঁ মই নাৰীক নিজৰ বুলি ভাবোঁ মহিলাখিনি আমি যাতে একগোট হৈ থাকিব পাৰোঁ আমাৰ লাকুৱাৰ মহিলাখিনি যাতে একগোট হওঁ আমাৰ মানে সমাজৰ ধৰি লওক আমাৰ গোটেই জিলাৰ গোটেই অসমৰ মহিলাসকল একগোট হৈ আমি যাতে থাকিব পাৰোঁ আমি যাতে এটা নতুন বাতাবৰণ আহি অহা প্ৰজন্মক দিব পাৰোঁ সেইটোকে মই দিব বিচাৰোঁ আৰু সেইটোৱে মই
সকলো নাৰীৰ পৰা মানে সহযোগিতা আশা কৰিছোঁ, সহায় সহযোগিতা আশা কৰিছোঁ। সকলো নাৰীয়ে একগোট হৈ আমি সমিল মিলে সকলো ক্ষেত্ৰতে এই মানে সকলো ক্ষেত্ৰতে অকল মানে যিকোনো মানে হেৰি এটাত নহয় আৰু সকলো বিষয়তে যাতে আমি হাতে হাত ধৰি আগবাঢ়ি যাওঁ, মই সেইটোৱে বিচাৰোঁ আৰু মই সেইটোৰ বাবে আগবাঢ়ি যাওঁ সকলো ক্ষেত্ৰতে। কিন্তু মোৰ নিচিনা যদি আৰু সকলো নাৰীয়ে যদি এইটো হেৰি কৰা নাই বাৰু, এইটো মোৰ বুলি ক'লে ভুল হ'ব, কিন্তু সকলো নাৰীয়ে যদি ওলাই আহিলে বহুত ভাল লাগিব আৰু কাম কৰি ভাল লাগিব। মই আপোনালোকক ফেচবুকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকক জনাইছোঁ, আহক আপোনালোকে আমি একেলগে আগবাঢ়ি ওলাই যাওঁ, নাৰীৰ উন্নতি হকে। সেয়ে আপোনালোকক আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আমাৰ বক্তব্য। ধন্যবাদ। ধন্যবাদ হেমি, তুমি আমাৰ ঘৰলৈ আহি মোৰ পৰা দুআষাৰ বক্তব্য লোৱাৰ বাবে, মোৰ মানে যিখিনি অনুভৱ তুমি লোৱাৰ বাবে মই তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজিলৈ ধন্যবাদ।